নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে স্বাগতম জনাইছো আৰু আজি মানে নেক্সট ডে হয় আৰু আজি হালদি আছে তো বলক আজি আপোনালোকক দেখুৱাম যে আমাৰ যোৰহাটত বা মুছলিম মানুহৰ কেনেকৈ হালদি দিয়া হয় সেইখিনি দেখুৱাম তো ভিডিঅ'টো চাই থাকক এয়া মই হালদিয়া কাপোৰ পিন্ধি যাব ওলাইছো কিন্তু বহুত বেছি ঠাণ্ডা সেইকাৰণে সোৱেটাৰ পিন্ধিব লগা হৈছে তো বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ বিয়া ঘৰত আহি পালো কইনা একেবাৰে ৰেডি হৈ আছে আৰু এয়া কইনাৰ ফ্ৰেণ্ড হয় তেওঁলোকো ৰেডি হৈ আছে আৰু ভিতৰত সব ৰেডি হৈ আছে সব ইয়েলো ধুনীয়াকৈ মেকআপ চেকআপ কৰি সব ৰেডি কইনাক হালদি লগাবলৈ এয়া মাহীহঁত হয় ভণ্টিহঁত এয়া ধুনীয়াকৈ ট্ৰেখন সজাই দিছে হালদি আছে মাহ আছে আৰু তেল ফুলেদি ধুনীয়াকৈ সজাই দিছে আৰু প্ৰথমে হৈ গ'ল ফটো তো ফটোৰ কাৰণে সব ৰেডি এয়া আমাৰ কইনা মাহীহঁতৰ ফটোশ্বুট হৈ গ'ল এইখিনি ভণ্টিহঁত হয় এয়া প্ৰথমে তামোল দিছে কেতিয়াবা গা ধুই উঠাৰ পিছতো দিয়ে আৰু ইয়াত আজি কিন্তু প্ৰথমে দিয়াই লৈছে কাৰণ দেৰি হৈ গৈছে সকলো গুচি যাব পাৰে পিছত গা ধুই অহালৈকে সেইকাৰণে প্ৰথমে তামোলখিনি দিয়াই লৈছে বেছি মানুহ মতা নাই ঘৰৰ মানুহখিনিয়ে হয় পৰিয়ালটো ডাঙৰ হয় সেইকাৰণে মানুহ বহুত যেন লাগিছে কিন্তু বাহিৰৰ মানুহ মাতা নাই তেনেকৈ এয়া নানী হয় মানে কইনাৰ মাক তো সকলো অলপ ইম'চনেল হৈ গৈছে এয়া আমাৰ আৰু এনেকৈ এখন চাদৰেৰে এনেকৈ ঢাকি পিলি উলিয়াই লৈ যায় মানুহ 5গৰাকী 7গৰাকী এনেকৈ দিয়ে এনেকৈ ভিতৰৰ পৰা বাহিৰলৈকে উলিয়াই লৈ গৈ আছে আৰু আমাৰ নানীয়ে শিকাই আছে কি কৰিব লাগে আৰু এনেকৈ এটা বন্নাত পানী লৈ ছটিয়াই আৰু এতিয়া চকীখনৰ চাৰিফালে তিনিবাৰ ঘূৰি পেলি কইনা বহাই দিয়ে আৰু আমাৰ লাভলি মাহীয়ে চান্স পাই সবকে পুৰা ঠাণ্ডা পানী মাৰি আছে বিৰাট ঠাণ্ডা সেইকাৰণে অকণমান ঠাণ্ডা পানী পৰিলেও কিবা কিবি লাগি যায় আৰু এতিয়া এনেকৈ ধানত সোণৰ আঙঠি ভৰাই তেল দিব মূৰত সকলোৱে কলিমা পঢ়িছে আৰু এনেকৈ তেল গোটেই বটলটোত যিমানখিনি লয় তেলখিনি ঢালি দিয়ে আৰু এক বন্না পানী পুৰা গোটেই পানীখিনি ঢালিব এয়া কিন্তু গৰম পানী আনিছে দেই বহুত ঠাণ্ডা সেইকাৰণে ঠাণ্ডা পানীটো দিব নোৱাৰে এনেকৈ দুৱা পঢ়ি গোটেই তেলখিনি ঢালে আৰু পানীখিনিও ঢালি দিয়ে আৰু এতিয়া হালধি লগাই সকলোৱে হালধি লগাইছে তাৰ পাছতহে হয় সবকে হালধি সানে হালধি সানি
এইটো মোৰ মামাৰ ল'ৰাটো সি একদম আমনি কৰা নাই পুৰা চাই আছে কি হৈছে আৰু এয়া কইনাক গা ধোৱাৰ পিছত ভাইকে উলিয়াই আনিছে বাথৰুমৰ পৰা কুচত দাঙি এয়া গধূলি হৈ গ'ল আৰু নীলুমাহী বাৰ্থডে আৰু এয়া দুখনমান ফটো তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু বিয়াৰ ভিডিঅ' আহি থাকিব তো যিসকলে প্ৰথমবাৰ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব